আজি মই ক্লাছ 10 ত্ৰিকোণমিতিক লেসনৰ এক্সাৰসাইজ 8.1 অনৰ 5 নম্বৰ গণিতটো সমাধান কৰিম। ইয়াতে কৈছে দিয়া আছে sec θ ইকুৱেল 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা। এইবোৰ গণিতৰ প্ৰথম কথা হ'ল ইয়াতে দিয়া আছে কি দিয়া আছে আমাৰ sec θ ইকুৱেল 13/12। যে sec θ মানে আমি জানো কৰ্ণ বাই ভূমি গতিকে আমি ক'ব পাৰোঁ ইয়াত যে ইয়াতে কৰ্ণৰ মান হ'ল 13 আৰু ভূমিৰ মান হ'ল আমাৰ কিমান 12। গতিকে এবাৰ ছবিটো আঁকিলে এনেকুৱা হ'ব, ত্ৰিভুজটো আঁকি ল'লে যদি আমি ধৰো ট্ৰায়াঙ্গল ABC, ইয়াতে কোণটো আমাক কি দিছে থিটা, অৰ্থাৎ ইয়াত কোনো উল্লেখ নাই, এ কোনো উল্লেখ দিয়া নাই, সি কোনো আমাক উল্লেখ দিয়া নাই। গতিকে আমি নিজৰ ইচ্ছামতে এই কোনো ধৰিব পাৰোঁ, অৰ্থাৎ সি কোনো আমি ধৰিব পাৰোঁ। ইয়াতে আমি ধৰিলোঁ কি সি কোণ, এই কোণ ধৰিলে এইটো আমি থিটা বুলি দিলোঁ। তা আমি জানো কি যেটো কোণ ধৰা হয় সেই কোণৰ সন্মুখৰ বাহুটো কি হয় লম্ব হয়, অৰ্থাৎ থিটা। এই কোণৰ সন্মুখৰ বাহু আছে BC, অৰ্থাৎ এইটো হ'ব আমাৰ লম্ব আৰু কৰ্ণ হ'ব এইটো আৰু ভূমি হ'ব আমাৰ AB হ'ল। এতিয়া দিয়া আছে আমাৰ sec θ ইকুৱেল 13/12। 13 মানে হ'ল কৰ্ণ, অৰ্থাৎ কৰ্ণৰ মান হ'ব 13 আৰু ভূমিৰ মান হ'ব আমাৰ 12। এতিয়া আমি লম্বৰ মানটো আমি ওলাব লাগিব। যে ফ্ৰম দ্য ট্ৰায়াঙ্গল ABC, ত্ৰিভুজ ABCৰ পৰা আমি পাওঁ কৰ্ণ স্কোয়াৰ ইকুৱেল লম্ব স্কোয়াৰ প্লাস ভূমি স্কোয়ার। ইয়াতে আমাৰ কৰ্ণৰ মান দিয়া আছে 13 স্কোয়ার, ভূমিৰ মান নাই BC আৰু ABৰ মান দিয়া আছে 12। 13 স্কোয়ার মানে হ'ল 169, 13 13 গুণ 169, BC নাই আৰু 12 12 গুণ 144। এতিয়া আমি এই গোটেইখিনি এইফালে দিওঁ আৰু এইফালে এইখিনি দিওঁ, অৰ্থাৎ এই বস্তুখিনি আমি বাওঁফালে লিখিম আৰু 169টো সোঁফালে লিখিম। BC স্কোয়ার প্লাস 144 ইকুৱেল 169 হ'ল। এবার BC ৰাখি দিলে 144 যাই কি হ'ব আমাৰ মাইনাস হ'ব। মাইনাস কৰিলে কি হ'ব 9 ৰ পৰা 4 মাইনাস কৰিলে 5, 6 ৰ পৰা 4 মাইনাস কৰিলে 2, অৰ্থাৎ আমাৰ কি হ'ল 25। তে BC ৰাখি দিলে স্কোয়ারটো উঠাই দিলে এইফালে যাই কি হ'ব আমাৰ √over হ'ব। √over হলে 25 বর্গমূল আমাৰ 5। গতিকে আমাৰ BCৰ মান হ'ল কি লম্বৰ মান হ'ল আমাৰ 5। তে আন ত্ৰিকোণমিতিক অনুপাতবোৰ কি আছে, ইয়াতে sec θ দিয়া আছে, সেকৰ উল্টা আমি লিখিব পাৰোঁ cos θ। cos θ ইকুৱেল লিখা যায় 12/13, অৰ্থাৎ cos মানে হ'ল ভূমি বাই কৰ্ণ, sec মানে হ'ল কৰ্ণ বাই ভূমি। ইয়াতে এইটো উল্টাই দিলে আমাৰ কি হ'ব cos θ হ'ব। তাৰপিছত আমি sin θ ওলাব পাৰোঁ এনেকৈ, sin মানে হ'ল লম্ব বাই কৰ্ণ, অৰ্থাৎ 5/13 আৰু sin এর উল্টা হ'ল cosec, COSEC, cosec θ হ'ব আমাৰ 13/5, অৰ্থাৎ sin এর উল্টা হ'ব cosec। এতিয়া আমি tan θ ওলাব পাৰোঁ, tan θ ইকুৱেল লম্ব বাই ভূমি, লম্ব মানে BC, ভূমি মানে 12, গতিকে 5/12 আৰু tan এর উল্টা হ'ল cot, cot θ ইকুৱেল 12/5। তে এইখিনি আমাৰ হ'ল গণিতটো। তে my dear student, if you think my video profited you, then like, comment and share and subscribe my channel Assam Tutorial Center. Let's go.